Good morning everyone. কি খবৰ সকলোৰে স্বাগতম জনাইছো মোৰ অন্যটা নতুন ভিডিঅলে তো গাইজ এতিয়া আমি যাব লাইছো স্কুল গুলে মানে আজি পৰীক্ষা হৈ আছে তাই কালিৰ পৰা হৈ আছে পৰীক্ষা তো আজিও আছে পৰীক্ষা কিন্তু তাৰ মানে একদম বিৰাট জ্বৰ কালি ৰাতিৰ পৰা ইমান জ্বৰ উঠিছে তাকে ভন্টিও আছে হি আহি এজনী তাই আজি মানে যামগো বুলি ওলাইছিলে কিন্তু মই কলো আজি যাব নালাগে মই কলো আজি যাব নালাগে ইমান জ্বৰ উঠিছে গুলে মানে মোৰ মাতটো খুদিছে কেনেকুৱা বেয়া হৈছে তাহলে বিৰাট জ্বৰ উঠিছে গুটে ৰাতিটো জ্বৰ এতিয়া উপায় নাই এক্সাম হোৱা হয় আজি স্কুল নিনিলুৱা হয় কিন্তু কালি গুটে দিনটো কেনেকুৱা বতাহ তো উপায় নাই মানুহজনো নাই তাকে তাই বিউটি ভন্টিও যাওঁগো বুলি কৈছে বলে ঘৰলে যায়গো তাই কিন্তু মই কলো আজি নালাগে যাবলৈ যেহেতু বেছিকে যদি জ্বৰ উঠে মই অকলে অকলে কি কৰিম তাকে তাই কলো আজি যাব নালাগে তাকে এতিয়া স্কুললে যাওঁ আজি চাওঁচোন স্কুলতে থাকিম নেকি মই একেবাৰে লৈ আহিম আজি আছে আৰ্ট আছে তাৰ তাকে বলক এতিয়া যাওঁ স্কুললে আৰু সকলোৱে আশীৰ্বাদ কৰিব তাৰ যাতে এক্সাম ভাল হয় তাকে বলক যাওঁ সদিটো ভাল কৰিবা নমু কৃষ্ণ সো গাইস এয়া গুলমেনা বলে খুব মূৰটো বিষাইছে অকনমান মালিশ কৰি দিছো আৰু তাৰ লগৰ ল'ৰা এটা দেউতাকৰ গাড়ীতে আমি আহিলো যেহেতু ইমান বতাহ বলক স্কুলতে গৈ লগ পামগৈ সো গাইস মই গুলমেনাক স্কুলত থলো আৰু এতিয়া এয়া স্কুলতে বহি আছো আৰু মানে কি তাৰ জ্বৰটো বেছি হৈ আছে সেইকাৰণে মানে মিসকলেও ক'লে যে আপুনি ইয়াতে থাকি যাওক যেহেতু হঠাতে বমি চমি হৈ যাব পাৰে সেইকাৰণে মই স্কুলতে এতিয়া বহি আছোঁ আৰু তাৰ আধা ঘণ্টামান সময় লাগিব মানে 10:30 মানত ছুটি দিব আৰু তাক মানে সোনকালে আৰ্থে আছে আজি কৰি হ'লে তাক মানে সোনকালে পঠাই দিম বুলি কৈছে তাকে একেবাৰে মানে লগতে মই লৈ যাম সেইকাৰণে বহি আছোঁ তাকে তাৰ হ'বই চাগে আৰু আধা ঘণ্টামান বহিব দিছে আৰু তাকে আধা ঘণ্টামান বহো মানে সো গাইস ই আহি আছে দেখিছানে এতিয়া সময় পাইছে 10:30 হৈ গ'ল তা হ'লদে নাই নাজানো আৰু আহি আছে তাকে তাক লৈ যাওঁ আৰু ভাল হৈছে না হৈছে বলা চাই মুখত যাওঁ ফটা ভালকৈ কৰিছা হা গাটো জ্বৰ উঠি আছে এখন বলা আমি যাওঁ বলা গাইজ হৈ গ'ল আৰু এতিয়া যাওঁ আমি ঘৰলৈ এতিয়া 10:30 বাজিছে তাৰ নাজানো আৰু কি কৰিলে সি হয় নেকি এটা ৰেড আৰু এটা ইয়েলো হয় নেকি তো গাইস স্কুলৰ পৰা আহি পাই গলোহি আৰু এফালে আমাৰ সিস্টাৰ বহি আছে আৰু বহি আছে তাই ঘৰৰ কামখিনি তাই কৰিলে মই এইকেইদিন তাই কাম কৰি আছে গুলমেনা পৰীক্ষাৰ কাৰণে তাই কাম চাম কৰি আছে আৰু এতিয়া চাহ খাওঁ মই স্কুলৰ পৰা একদম চিংৰা লৈ আহিছোঁ আহোঁতে তাকে তাইক ক'লোঁ চাহ বনা তাকে তাই চাহখন খাই লৈ একো খুৱাই নাই মানে ৰাতিপুৱা এতিয়া 10:30 বাজিলে একো খুৱাই নাই তাকে আমি দুজনে চাহ একাপ খাই লওঁ খাই কৰিলে আপোনালোকক আকৌ লগ পাই আছোঁ দেই তো গাইছ এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু তাৰ জ্বৰটো বহুতেই উঠি আছে আৰু আজি ভন্টিও যাবগে বিৰাট জ্বৰ উঠিছে মই মানে অকণমান তিতা কাপোৰ এখন ইমান জ্বৰ উঠিছে তিতা কাপোৰখন মানে দি দিছোঁ অকণমান লৈ বহুত মানে একে মূৰটো এনেকৈ চুব নোৱাৰি মানে ইমান তাপ উঠিছে তাকে কাপোৰ এখন অকণমান তিয়াই পেলাই দি দিছোঁ বেছি সময় নিদিওঁ আৰু অকণমান সময় দিম এই গাইজ কালি ভিডিঅ' কৰা নহ'লে মানে কি গুলমেনাও একদম জ্বৰ উঠিলে তাৰপিছত ময়ো নকৰোঁ আৰু মনটো বহুত বেয়া লাগি আছে আৰু এতিয়া ৰাতিপুৱা এতিয়া সময় বাঢ়িছে 9 মানে 9:30 মানে হ'ল আৰু এতিয়া 9:20 হ'ল ন আৰু এতিয়া ভন্টি যাবগৈ লৈছে বহুত বেয়া লাগিছে কিন্তু উপায় নাই তাই যাবগৈ লাগিব কাইলৈ পৰহিলৈ ন কি আছে শিৱৰাত্ৰি আছে তাইৰ নামৰ যিহেতু তাইৰ নামতি হয় নামৰ প্ৰগ্ৰেম কৰে তাকে তাইৰ প্ৰগ্ৰাম আছে যাবগৈ লাগিব ইফালে গুলমাইনা ৰাতিপুৱা বিৰাট জ্বৰ উঠিছে ৰাতি জ্বৰ উঠিছে এতিয়া মানে বহুত দুখো লাগিছে তাই যাবলৈ ইচ্ছা নাই তথাপি উপায় নাই যাবগৈ লাগিব এওঁ কাইলৈ আহিব তাকে আজি গুলমাইনা এক্সাম নাই বাৰু সৰুটো দেখিছে বহুত জ্বৰ উঠিছে ৰাতি একদম তাৰমানে বিৰাট জ্বৰ উঠিছে এতিয়া তাকে তাই যাবগৈ আছে বিৰাট দুখ লাগিছে এইকেইদিন পৰীক্ষা বুলি আছিল যে সেইজনী আছিলোঁ আৰু যাওঁ গ'ল এনে শিৱৰাত্ৰি নথকা হয় থাকিলোঁ হয় শিৱৰাত্ৰি তাকে বিৰাট দুখ লাগিছে উপায় নাই এতিয়া যাবগৈ লাগিব তাই অকলে যাব ইয়াৰ পৰা মৰিগাঁৱলৈকে অকলে যাব এইখিনি চেঙাৰ পৰা যাব আৰু তাকে আমি বাছ ষ্টেণ্ডত তাইক থ'বলৈ যাওঁ গুলমাইনা মই তাক নিনো বুলিয়ে কৈছোঁ কিন্তু নাই সিও যায় তাকে এটা বহুত জ্বৰ উঠি যাব মানে বিৰাট চিন্তা লাগিছে উপায় নাই তাইও অকলে যাব সেইটোও এটা চিন্তা তাকে তাকে তাইক থৈ আহোঁগৈ বলক আপোনালোককো দেখাই তুমিও যাবা মাহীক থ'বলৈ ভালকৈ যাবি সো গাইছ এতিয়া সময় বাজিছে 3:30 বাজিছে আৰু ইফালে গুলমাইনা অকণমান ভাল পাইছে সি
আগতকৈ আৰু ভণ্টিও ধুনীয়াকৈ ঘৰ পালেগৈ থৈ দিয়া ভণ্টিও ঘৰ পালেগৈ আৰু এতিয়াহে মনটো ভাল লাগিছে আৰু সিও ভাল পাইছে যেনিবা ঔষধ খুৱাওঁতে এইটো থৈ দিয়া কিয় তাকে আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ ভিডিঅ'টো বিশেষ একো নাই তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ ল'ৰাটোক আশীৰ্বাদ কৰিব তাৰ যাতে সোনকালে সুস্থ হয় আৰু